हेलो गाइस मैं যাই আছো আজি অম্বুবাচী মেলাক লগিন আৰু আমাৰ বন্ধুবিলাক আহি আছে আৰু মই মাজে মাজে গান গাম দিনত পোহৰ ৰং চঙীয়া ভাল মানুহৰ খং নটা 59 হ'ল এতিয়া বাহুৰ কিবা দিয়া না নেদে সেইটোৱে ভেজাল আহি থাকোঁতে দিলাক লেচু এইটো লেচু এতে আছে লেচি বিচাৰি একলাখান কি আছে আৰু মই এইটো লেচি লৈ এটা মই লেচু খাম আৰু বৰ্তমান মন্দিৰক লৈ আমি যাবাই পৰা নাই যায়ে আছোঁ ৰাস্তাত এইগিলাখান এতিয়া চলি আছে আৰু জংঘলে মংগলে দি হ'লেও কিবাকে মেইন গেটৰ ভিতৰত সুৰকি গ'লোঁ দিয়ক যাইছোঁ গাইছ খোজকাঢ়ি গাড়ী এইগিলাখান আহিবাহে দিছে গাইছ মন্দিৰক লৈ আহি আছোঁ কিন্তু মন্দিৰ যাই পোৱা নাই চিষ্টেম ফাল্টু একদম বদলি থাকে চিষ্টেম কি ক'ম আপোনালোকক এইবাৰ নতুন নিয়ম কানুন হৈছে আগেদি সুৰকিবা নেদে মন্দিৰৰ সেইটো ৰাস্তাদি সুৰকিবা নেদে একদম এটা ব্ৰিজ ঘূৰি পেলাই হাবেলংকা ঘূৰি আহিব লাগিব এনাহান চিষ্টেম হৈছে কি ক'ম আমাৰ এইটো নিয়ম কানুন ডেইলি বদলে কচোন ব্ৰিজৰ ওপৰেদি যে মন্দিৰত যাব লাগিব যিটো কাম 2 মিনিটত হয় সেইটো কাম 2 ঘণ্টা ল'ব কাম কৰে যোনে যোনে এনেকৈ আহিছে না সেইখিনি কামাখ্যা মন্দিৰত এই অম্বুবাচী মেলাৰ সময়ত সিয়ে গম পাইছে ওচৰত যিটো সুবিধা সেইটো নহয় দূৰতটো একদম মানুহবিলাকক ঘূৰে মাৰিছে গাইছ মন্দিৰ পাই গ'লোঁ এতিয়াহে মনটো অলপ ভাল লাগছে গাইছ দেখছি মানুহ কি অজস্ৰ মানুহ একফালে হৈছে বৌদ্ধ গৰম আৰু ইভাগে হৈছে ভগৱানৰ প্ৰতি ভক্তি আৰু গাইছ এতিয়া যিমান মানুহ আছে ইয়াত থাকি ডাবুল মানুহ আৰু মেইন গেটৰ বাহিৰত আছে যে কালি ৰাতিপুৱা গেট খুলি উৰকিম বুলি ভাবি আছে কিমান মানুহ যে ৰখি আছে হিচাপ নাই আৰু গাইছ এই মন্দিৰৰ এই কামাখ্যা মন্দিৰৰ এটা বিশেষ এটা শক্তি আছে যে মন্দিৰত আহিলে আপোনাৰ মনটো আহি পোৱাৰ পিছত বহুতে মানে ভাল লাগি যায় আৰু গাইছ এইগিলাখান হৈছে বাহিৰৰ পৰা যিবিলাক বাবা আহে এই বাবাবিলাকে ইয়াতে আশ্ৰয় লৈছে আৰু বহুত ডাঙৰ বাবা আছে ইয়াতে